মই আছোঁ আউনীআটী সত্ৰৰ ভিতৰত আৰু ইয়াতে পালনাম চলি আছে আজি শেষৰটো দিন আৰু পালনামলৈ ময়ো প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু লগত আপোনালোককো লৈ আহিব বিচাৰিছোঁ আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সত্ৰটোৰ বিষয়ে আটাই কৈ দিব আউনীআটী সত্ৰৰ অলপমান চমুকে আউনীআটী সত্ৰ আমাৰ এই সত্ৰখন জয়ধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠা হৈছিল এতিয়া আমাৰ বৰ্তমান সত্ৰৰ সত্ৰাধিকাৰ হৈছে ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী আৰু এই সত্ৰই এই আমাৰ নামফাকে পূৰ্বৰ পৰাই চলি আহিছে আৰু ইয়াত বিভিন্ন ৰাইজে আহি ইয়াত সকলোৱে অংশগ্ৰহণ কৰি সকলোৰে মাজত মিলা প্ৰীতিৰে এই নামভাগি উদযাপন কৰি আহিছে আৰু কৰি আহিব বুলি আমি আশা কৰিছোঁ আৰু দিনক দিনে এই নামলৈ আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাইজ ইয়ালৈ পদাগমন কৰিছে আৰু এই নামেৰে সকলোৰে মাজত মিলা প্ৰীতি হৈ থাকিব বুলি আমি আশা কৰিছোঁ ইয়াকে কৈ মোৰ এই আউনীআটী সত্ৰৰ বিষয়ে ইমানেই ক'লোঁ এয়া হৈছে আউনীআটী সত্ৰৰ ভিতৰ ভাগৰ সোণৰ নাওখন আৰু ময়ো প্ৰথমবাৰৰ কাৰণে দেখিছোঁ ইফালে শৰাই আগবঢ়াই থোৱা আছে আৰু ইয়াতে খুব ধুনীয়াকৈ চাকি জ্বলাই থোৱা আছে আৰু ইফালে নিমখ দিয়া হয় ইয়াতে চাকি জ্বলাবলৈ জেগা পোৱা নাই অজস্ৰ মানুহ আহিছে চাকি জ্বলাবলৈ আমি জেগা বিচাৰি ফুৰিছোঁ বহুত মানুহৰ ভিৰ পালনামৰ বিশেষত্ব আছে আউনীআটী সত্ৰ প্ৰতিষ্ঠা দিনৰ পৰাই পালনাম পালন কৰি আহিছে আৰু 5 দিনীয়াকৈ পালন কৰে আজি শেষৰটো দিন আৰু ময়ো প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়াত আৰু আপোনালোককো অলপ দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে আউনীআটী সত্ৰৰ মিউজিয়াম আৰু আমি ইফালে লৈ লৈছোঁ টিকেট 10 টকাকৈ লৈছে ইয়াৰ হৈছে কিতাপ আছে আপোনালোকে ইয়াৰ পৰা কিতাপখিনি ল'বও পাৰিব ইয়াতে লিখা আছে ফৰ চেল ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে এয়া বহুত পুৰণি ৰজা দিনৰ চকী আৰু ইয়াতে ধুনীয়াকৈ সজাই থোৱা আছে ইফালে আছে বিচনী আৰু ইফালে কি আছে হাতী দাঁতৰ হাঁহ আৰু কি লাখুটি ধুনীয়াকৈ বস্তুখিনি সজাই থোৱা আছে
প্ৰেছৰটো মানে এটা অংশ আৰু হেৰি ইংলেণ্ডৰ পৰা প্ৰেছ লণ্ডনৰ পৰা আনি ইয়াত মানে প্ৰেছ 2 নম্বৰ মানে বাতৰি কাকতখন আমাৰ সত্ৰৰ পৰা ওলাইছিল নামবিলাক প্ৰেছ চফা কৰা এইখিনিতে আছে বহুত ডাঙৰ এটা মাছ আৰু আপোনালোকে যদি আহে এফালে চাব আহিব পাৰিব ক'ত পইচা দিছে অজস্ৰ মানুহ আৰু আজি পালনামৰ শেষৰটো দিন বিশেষকৈ আৰু আজিৰ পৰা ৰাস আৰম্ভ হ'ব আহি খুবেই ভাল লাগিছে মনটো কিবা এটা ভাল লাগিছে ইয়াতে ইফালে আছে পুখুৰী এয়া হৈছে সত্ৰৰ বাহিৰ ভাগ অজস্ৰ মানুহ আহিছে এতিয়া আমি আহিছোঁ বাহিৰৰ বজাৰলৈ আৰু বজাৰত কি ওলায় দেখাবলৈ যত্ন কৰিম ইফালে আছে মিঠাই জেলপি 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 নিমকি ইফালে গৰম গৰম জেলপি মানুহ চাওক আপোনালোকে ইয়াত একো যদি নাচায় মানুহ চাব আহিব পাৰে অজস্ৰ মানুহ দিনতে যদি ইমান মানুহ ৰাতিলৈকে বাৰু কিমান হ'ব পাৰে আৰু যিহেতু আজি শেষৰটো দিন সেয়ে সকলোৱে আহিছে বেগ 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 100 মালিচ কৰিব নালাগে লগালে জ্বলিব ধৰিব পৰিবাৰ শেষ নাইকিয়া কৰিব দুখৰ মন এটি 100 টকা চালোঁ বহুত কষ্ট ৰ'দ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আকৌ ৰাসৰ ৰাতিৰ ভিডিঅ' আপোনালোকৰ মাজতে লৈ আহি আছোঁ